গুড ইভিনিং বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো আদৰি ল'ব। এতিয়া মই ষ্টেচনলৈ ওলাইছোঁ। ট্ৰেইনত মোৰ কোনোবা আপোনজন আহি আছে। কোননো আহিছে ভাবিছোঁ আপোনালোককো অকণমান দেখুৱাম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু কোন কোন আহিছে আৰু কি কি কৰিছে আহি পেলাই সকলোখিনি মোৰ ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব। আহকচোন ভিডিঅ'টো চাওঁ। আচলতে এতিয়া ৰাতি 9:30 বাজিছে আৰু যিখন ট্ৰেইন গুৱাহাটীৰ পৰা আমাৰ তেজপুৰলৈ আহে সেইখন আচলতে 10:15 মানত আহি পেলাই আমাৰ ষ্টেচন পায়হি। মই সেইকাৰণে এতিয়া ৰাতিখন ষ্টেচনলৈ সিহঁতক আনিবলৈ ওলাইছোঁ। মনটো খুব ভাল লাগি আছে। আহকচোন কোন কোন আহিছে চাওক। আমি আহি এতিয়া ষ্টেচন পালোহি। ষ্টেচনত বহি পেলাই ৱেইট কৰি আছোঁ কেতিয়া ট্ৰেইনখন আহিব। এয়া ভিনিয়াকে একেবাৰে বাটলৈ চাই আছে কেতিয়া আহিব। এইটো মোৰ ল'ৰাটো, সিও একদম মাহীয়েকহঁত আহিব বুলি একদম আগ্ৰহেৰে ইয়াত ৰখি আছে। আচলতে মোৰ ভণ্টিহঁত আহি আছে আজি। আপোনালোক সকলোৱে চিনি পায়, ৰাচনা বঙাইগাঁৱৰ পৰা সিহঁতে আহি আছে। আচলতে সিহঁতে আজি এইবাৰ ট্ৰেইনত আহিছে কাৰণ মোৰ সৰু ভণ্টি ট্ৰেইনত উঠি পোৱা নাছিলে। সেইকাৰণে সকলো আহি পেলাই এয়া পাইছেহি। এয়া চাওক, এইমাত্ৰ ট্ৰেইনখনৰ পৰা নামিছে গোটেইকেইজনী। এজনী মোৰ সৰু ভণ্টি, সৰু ভাগিনটো। মই দুইজনীকে লৈ পেলাই আহি আছোঁ। এয়া আমি অভাৰব্ৰিজতে আহি আছোঁ মোৰ ঘৰলৈ দুইজনীকে। এজনী মুন, এজনী ৰেখা, দুইজনী মোৰ ভণ্টি। ইহঁত দুইজনী একে লগ পাই মনটো খুব ভাল লাগিছে। এতিয়া একদম তিনিওজনী আমি কথা পাতি আহি আছোঁ। বাকী ভিনিয়েকহঁতে সিহঁতক লৈ গ'ল, ভাগিন দুটাক বাইকত। আৰু সিহঁতলৈ এটা আমি হাঁহ যোগাৰ কৰিছিলোঁ। এইটো হাঁহ দেখিছেনে? ভিনিয়েকে ধুনীয়াকৈ বনাই কৰি থৈ দিছে, আহি ভাত খাব। এয়া আহি ঘৰ পালেহি। এইটো সৰুটো ভাগিন, একেবাৰে এইটো ডাঙৰটো ভাগিন একেবাৰে জোনমণি, একেবাৰে দীপা জেঠাই যাওঁ পাগল হৈ আছে। জুলাই মাহ, গৰম বন্ধ। এয়া চাওকচোন মোৰ পৰিয়ালটো। এয়া গোটেইখিনি এতিয়া আহি পেলাই একদম ৰুমত পাইছেহি। এইটো জোৱাই, এইজনী মোৰ ভণ্টি ৰাচনা। এয়া সিহঁতে এতিয়া আহি পেলাই, খুব গৰম আচলতে। এতিয়া সিহঁতক মই ফ্ৰেছ হ'বলৈ দিম। সকলোকে গা পা ধুবলৈ দিছোঁ। এতিয়া ৰাতি 11:30 বাজিল। গা পা ধুই এয়া এতিয়া ভাত খাবলৈ দিছোঁ। হাঁহৰ মাংসৰ সৈতে ভাত আৰু অকণমান নেমু দিয়া দালি। বাকী ইমান বহুত গৰম সেইকাৰণে বেছি বস্তু বনোৱা নাই। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাবচোন। আৰু আজিৰ ভিডিঅ'টো মই ইমানতেই সামৰণি মাৰিছোঁ। গুড নাইট।